এইখনে হ'ল ড্ৰোন আৰু ইয়াৰ দ্বাৰা প্ৰায় 10 লিটাৰ ঔষধ স্প্ৰে কৰিব পাৰি। গোল 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 ড্ৰোগনটি উৰি গুচি গ'ল, আপোনালোকে দেখিবলৈ পাইছে উৰি গুচি গ'ল। আৰু এইটো আপোনালোকে দেখিছে ইয়া আপোনাৰ ঔষধ স্প্ৰে কৰিবলৈ আৰম্ভ কৰিছে। এইটো যিটো ৰিম'ট হয়, এই ৰিম'টৰ দ্বাৰাই সকলোবোৰ কণ্ট্ৰল কৰিব পৰা যায়। বন্ধুসকল, এইখনে হ'ল ড্ৰোন আৰু ইয়াৰ দ্বাৰা প্ৰায় 10 লিটাৰ ঔষধ স্প্ৰে কৰিব পাৰি। আৰু ইয়াত আপোনাৰ গোটেইখিনি মনিটাৰ কৰা হয় ৰিম'ট ছিষ্টেমৰ দ্বাৰা। তো আপোনালোকে দেখিছে ইয়াত GPS ছিষ্টেমো আছে। ইয়াত আপোনাৰ 1 2 3 4 5 6ডাল আপোনাৰ ইয়াত পাংখা আছে, 6টা আৰু 2ডালকৈ আছে। আৰু ইয়াৰ দ্বাৰা এইটো যিটো দেখিছে আপোনালোকে ৰঙা ৰঙা লগাই থৈ দিয়া, এইফালেদি ঔষধটো ওলায়। আৰু সৌ যিটো বগা আপোনালোকে দেখিছে সেইটো আপোনাৰ তাতে ঔষধটো মানে ভৰাই, সৌফালে সাফৰটো আছে আপোনালোকে দেখিছে। ওচৰৰ পৰা আপোনালোকক মই দেখাইছোঁ। আৰু এই যিটো কোলা আপুনি দেখিছে এইটো হ'ল দুটা আপোনাৰ বেটেৰী ছিষ্টেম, মানে এইটো আপোনাৰ সম্পূৰ্ণ বেটেৰী ছিষ্টেমত উৰে। আৰু বন্ধুসকল, আপোনালোকে যেতিয়া এই বগা বগা আপোনাৰ যিটো চকু নিচিনা দেখিছে তাৰ যিটো মাজৰ হয় সেইটো আপোনাৰ কেমেৰা হয়। আৰু এই দুটাটো হ'ল আপোনাৰ লাইট ছিষ্টেম। আৰু এইটো আপোনালোকে দেখিছে GPS যিটো ছিষ্টেম হয় এইটো ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। বন্ধুসকল, কৃষকসকলক এক নতুনত্ব টেকন'লজিৰ সৈতে চিনাকি কৰাই দিবলৈ কাৰণে এয়া এক ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেম হয়। আৰু এয়া আপোনাৰ এপাৰ্ট আৰু আপোনাৰ নৰ্থ ইষ্ট যিটো ফাৰ্ম মেচিনাৰী বেংক, অসম চৰকাৰ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আপোনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টকে ধৰি গহপুৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, সকলোবোৰ ইয়াত অফিচাৰ আজি আহি জড়িত হৈছে। আৰু কৃষকসকলক এটা সজাগতামূলকভাৱে আজি এই প্ৰগ্ৰেমখন ৰখা হৈছে। सर, हम लोग फार्म मशीनरी विश्वनाथ चरली से आए। ड्रोन डेमोन्स्ट्रेशन के लिए अपने गरुड़ा एरोस्पेस चेन्नई से जो कंपनी आई सर, ये जो ड्रोन है हमारा, पहले तो सर ड्रोन जो उड़ाना है वो आपको जोन्स होते हैं सर, रेड जोन, येलो जोन और ग्रीन जोन। तो ये जो है डिजिटल स्काई प्लेटफॉर्म है सर, इस पर चेक किया जाता है जो DGCA का है, मिनिस्ट्री ऑफ सिविल एविएशन का एक सर ऑनलाइन प्लेटफॉर्म है, उस पर चेक किया। तो पहले हमने ये चेक किया कि ग्रीन जोन है, इसलिए हम यहाँ पर सर उड़ा रहे हैं पहली बार। अगर येलो जोन में हो तो हमें ATC से परमिशन लेनी है, और रेड जोन में हो तो सर कोई परमिशन वहाँ अलाउड नहीं है, उड़ाना अलाउड नहीं है। रेड जोन बेसिकली सर एयरपोर्ट के बाजू में, एयरपोर्ट के बगल में, और आर्मी का जितना सेंसिटिव पॉइंट से। फिर सर हम लोग जो ड्रोन उड़ाएगा वो सर एक रजिस्टर्ड पायलट होना चाहिए। इस ड्रोन का भी सर जैसे RTO में गाड़ी का रजिस्ट्रेशन होता है, वैसे ही ड्रोन का भी जो हमारा DGCA के थ्रू रजिस्ट्रेशन होगा डिजिटल स्काई प्लेटफॉर्म पर। और एक पायलट को सर ट्रेनिंग लेना पड़ेगा। तो पायलट जो है, जो जिसको पायलट बनना है, 10th क्लास तक उसका एजुकेशन होना चाहिए सर, 18 से 65 के बीच उसकी एज होनी चाहिए, और सर उसके पास आज की डेट में पासपोर्ट होना चाहिए। तभी वो उस प्लेटफॉर्म पे ऑनलाइन जाके रजिस्टर करना है, उसको ट्रेनिंग दी जाएगी सर। और ट्रेनिंग होने के बाद कहाँ बाहर में होगा? हाँ सर, गुड़गांव अभी में, थोड़े दिन में हम 5-6 महीने के बाद हमारे यही कर रहे हो, करवा देंगे। विश्वनाथ में भी होगा सर 5। तो सर ट्रेनिंग करने के बाद DGCA के थ्रू उसका एग्जाम होगा। अगर वो एग्जाम पास होता है तो उसको लाइसेंस इशू होगा, और तभी वो जाके एक ड्रोन खरीद सकता है या ड्रोन उड़ा सकता है। इसलिए कि गलत जोन में ना कोई उड़ा दे, इसलिए सर ये ज़रूरी है। सो ये जो बेसिकली ड्रोन है सर हमारा 10 लीटर का है। तो मिनिस्ट्री ऑफ हमारा जो सेंट्रल गवर्नमेंट का मिनिस्ट्री, इसने 10 लीटर तक का ही ड्रोन अलाउ किया अभी तक। तो ये फुल फ्लेज 10 लीटर का बड़ा हुआ है। हाँ, नहीं भरेंगे सर। ये है क्या? ये वाटर है। और उसको मैन्यूअल कहाँ है? Yes. अच्छा, मैं आपका सामने वो मिला के दिखाएंगे सर, इसीलिए ठीक है, शुरू कीजिए। भर दीजिए अश्विन हेलो। বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত নৰ্মেল একেবাৰে চফা ফিল্টাৰ পানী ইয়াতে ভৰাবলগীয়া হৈ আছে। তো আপোনালোকে দেখি আছে ইয়াত ফিল্টাৰ পানী, ইয়াত মানে যিটো চফা পানী সেইটো নৰ্মেল পানী হয়, ইয়াত পানীটো ভৰাই আছে। তো ইয়াৰ পিছতে আপোনাৰ যিটো ঔষধ ইয়াতে দিয়া হ'ব, ইয়াত সেই ঔষধটো মিলাই পেলাই মিক্স কৰি ইয়াতে ঢালি দি পেলাই স্প্ৰে কৰিব। তো আপোনালোকে চাই থাকিব। सर एक्चुअली दिस इज 10 लीटर कैपेसिटी। आपका 3.5 बीघा 10 मिनट से लेकर 12 मिनट में खत्म हो जाएगा। বন্ধুসকল, আপোনালোকে দেখিছে ইয়াৰ ঔষধ ইয়াতে মিশ্ৰণ কৰি থকা হৈছে। আৰু এইটো ইয়াতে আপোনাৰ ঔষধটো মিশ্ৰণ কৰি পেলাই আপোনাৰ ভৰাই পেলাই যোনটো নেকি ড্ৰোন আছে তাতে ভৰাই পেলাই স্প্ৰে কৰা হয়। বন্ধুসকল, ড্ৰোনটি উৰাবলৈ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। আৰু উৰাবলৈ কাৰণে এতিয়া বৰ্তমান চেক কৰি লোৱা হৈছে যাতে সঠিকভাৱে ঔষধবোৰ যাতে স্প্ৰে হয় নে নহয় সেইটো অকণমান চেক কৰি চাইছে। আৰু এইখন যিটো দেখিছে আপুনি ইয়াতে এণ্ড্ৰইড মোবাইলৰ দ্বাৰাই কানেকশ্যন কৰি পেলাই এইটো যিটো ৰিম'ট ছিষ্টেম হয় ইয়াৰ দ্বাৰাই ড্ৰোনটোক মানে কণ্ট্ৰল কৰিব পৰা যায়। তো এইটো আপোনাৰ দেখিছে, আপুনি এইটো চেক কৰিছে যে ঔষধটো স্প্ৰে হৈছে নে নাই। তো গতিকে এতিয়া সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। তো এতিয়া অকণমান পিছতে ড্ৰোনখন উৰাব আৰু।
গ'ল 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 ড্ৰগনটি উৰি গুচি গ'ল আপোনালোকে দেখিবলৈ পাইছে উৰি গুচি গ'ল আৰু এইটো আপোনালোকে দেখিছে ইয়াত আপোনাৰ ঔষধ স্প্ৰে কৰিবলৈ আৰম্ভ কৰিছে আৰু স্প্ৰে কৰিবলৈ আৰম্ভ কৰিলে ইয়াত গুচি গ'ল স্প্ৰে কৰিবলৈ গুচি গৈ আছে আপোনালোকে দেখিবলৈ পাইছে அவர்கிட்ட கொடுக்குவோம் அவர் எதுவும் மூவ்மெண்ட் பண்ணிடுறாங்க তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এইটো যিটো ৰিম'ট হয় এই ৰিম'টৰ দ্বাৰাই সকলোবোৰ কণ্ট্ৰল কৰিব পৰা যায় আৰু ইয়াত এটা কথা হ'ল কি ইয়াত আপোনাৰ সকলোবোৰ ডিটেইলছ ওলাই থাকে ধৰি লওক আপোনাৰ ঔষধ স্প্ৰে মাৰাটো কোনটো ইয়াত আপোনাৰ মাৰা হ'ল আৰু আপোনাৰ কিমান সময় লাগিলে গোটেইখিনি কথা আৰু আনকি ইয়াত আপোনাৰ GPS ছিষ্টেম থকাৰ কাৰণে ইয়াত আপোনাৰ বহুতো সুবিধা মানে তো গতিকে ইয়াত আপোনাৰ যিটো ডিছপ্লে ইয়াত আছে এই ডিছপ্লেতে সকলোবোৰ ডিটেইলছ ওলাই থাকে আৰু আপোনাৰ ইউজ কৰিবলৈ সহজ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ বুটামটো আগফালে টিপিলে আগফালে যায় পাছফালে দিলে পাছফালে আহে মাজত ৰাখিলে ৰখি যায় তো সকলোবোৰ একেবাৰে সহজ পদ্ধতি মানে How much flying height? Huh? How much in height? height 15 meters 15 meters. Only 15 meters. বন্ধুসকল ইতিমধ্যে স্প্ৰে কৰি পেলাই শেষ হ'ল আৰু ড্ৰোনটি এতিয়া আপোনাৰ ধুনীয়াকৈ সামৰি পেলাই ৰাখি দিব বন্ধুসকল শেষলৈকে ভিডিঅ'টি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এইখিনিতে মই আপোনালোকক মোৰ চেনেলটিৰ ফালৰ পৰা এটা গিভ এৱে চলি আছে তো সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনাৰ সেই গিভ এৱেটোৰ বিষয়ে জানিবলৈ কাৰণে মই এই ভিডিঅ'টিৰ ডিছক্ৰিপশ্যনত মই লিখি দিম গিভ এৱেৰ কিছুমান কথা তো সেইটো আপুনি চাই পেলাই ফ'ল' আপ কৰিব আৰু যদি আপুনি লাকি হয় তেতিয়া নিশ্চয় সেইটো আপুনি পাব তো গতিকে সাৰপ্ৰাইজলি মই গিভ এৱে এটা মই ৰাখিছোঁ মোৰ ছাবস্ক্ৰাইবসকলৰ কাৰণে তো সেইটো পাবলৈ কাৰণে যিটো চৰ্ত হয় সেইটো মানিব লাগিব সকলোৱে তেতিয়া মই আপোনালোকক স্পেচিয়েল গিফ্ট এটা দিম এনেধৰণৰ ভিডিঅ'ৰ মাজলৈ আগন্তুক সময়ত লগ পোৱাৰ আশাৰে ধন্যবাদ